সকলোকে মহান প্ৰভু যীশু খ্ৰীষ্টৰ অমৃতময় মধুৰ নামত জয় মাসি। প্ৰিয়সকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আহিছোঁ মই ক'ব বিচৰা যি বাক্যটি হৈছে যে অসমতো হ'ব নেকি ভূমিকম্প। প্ৰিয়সকল, ওপৰত আপোনালোকে চাই হয়তো জানিব পাৰিছে যে বাইবেল হিচাপত এই বিষয়ে কি কয়, যিটো নেকি আজি প্ৰত্যেকৰ মনতে হয়তো আহি আছে যে অসমতো হ'ব পাৰে নেকি ভূমিকম্প। তো প্ৰিয়সকল, এই প্ৰশ্নই সকলোকে হয়তো মনবিলাক জোকাৰি গৈ আছে। গতিকে প্ৰিয়সকল, বাইবেলৰ হিচাপত আমি আজি অলপ চাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টি আৰম্ভৰ পৰা শেষলৈকে চাই ল'ব। তো প্ৰিয়সকল, বাইবেলে কি কয়? মাৰ্কে লিখা সুবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 8 পদত এই ধৰণে লিখা আছে, কিয়নো জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে ভূমিকম্প হ'ব, আকালো হ'ব, এইবোৰ যাতনাৰ আৰম্ভণ। তো প্ৰিয়সকল চাওক, অলপ দিনৰ আগতেই যি নেকি তুৰ্কী মহাভূমিকম্প হৈছে, বহুত লোকে তাতে মৃত্যুবৰণ কৰিছে, আৰু এতিয়া অসমতো হ'ব নেকি ভূমিকম্প, এই প্ৰশ্ন সকলোৰে মনত আহি আছে। যেনেকুৱা এই পদত লিখা আছে, মাৰ্কে লিখা সুবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত, কিয়নো জাতিৰ বিৰুদ্ধে জাতি, জাতিৰ বিৰুদ্ধে জাতি, যি ধৰণে অলপ দিনৰ আগতেই হয়তো আমি জানো ইউক্ৰেইন, ৰাছিয়া আৰু যি নেকি তালিবান, আফগানিস্তান, এইবিলাক জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য যেনেধৰণে উঠিলে প্ৰায় এইবোৰ ঘটি আছে। আৰু ঠায়ে ঠায়ে ভূমিকম্প হ'ব। এতিয়া ধৰি লওক যে অসমত হ'বনে নহ'ব সঠিক হিচাপেতো ক'ব পৰা নাযায়, কিন্তু ঠায়ে ঠায়ে যদি কোৱা হয়, তেনে হিচাপত যদি দেখা যায়, তেনেহ'লে ঠায়ে ঠায়ে বুলি ক'লে অসমতো হয়তো হ'বও পাৰে। এই ধৰণে আমি ইয়াৰ পৰা জানিবলৈ পাৰিছোঁ। আকালো হ'ব, এইবোৰ যাতনাৰ আৰম্ভণ। তো প্ৰিয়সকল, এই যি বাক্য লিখা আছে, এই মিছা নহয়, এই সঁচা, আৰু সেয়ে এটা এটা ঘটিবলৈ আমি দেখা পোৱা গৈছে। আৰু এটা আমি পদ চাওঁ, যিচয়া 55 অধ্যায় 11 পদ। যিচয়া 55 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত আমি এনেধৰণে দেখা পাওঁ, ইয়াতে ঈশ্বৰ যীশুৱে কৈছে যে মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হ'ব, সেয়েহে বৃথা মোৰ ওচৰলৈ উলটি নাহিব, কিন্তু মই যি ইচ্ছা কৰোঁ তাক হামফল নকৰাকৈ আৰু যিহৰ নিমিত্তে তাক পঠাওঁ সেয়েহে সিদ্ধ নোহোৱাকৈ উলটি নাহিব। তো প্ৰিয়সকল, ইয়াতে আমি চাবলৈ পাওঁ যে ঈশ্বৰ যীশুৱে এই ভূমিকম্প, আকাল সকলোবিলাক এটা এটা ঠাইত পঠায়, আৰু বিশেষ বিশেষ উদ্দেশ্যলৈ পঠায়। সকলোবিলাক আমি ক'ব নোৱাৰোঁ, ঈশ্বৰৰ ইচ্ছা। সেয়েহে প্ৰিয়সকল, ইয়াতে যি ধৰণে কৈছে, মই যি ইচ্ছা কৰোঁ তাক হামফল নকৰাকৈ আৰু যিহৰ নিমিত্তে তাক পঠাওঁ সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব। গতিকে প্ৰিয়সকল, যি কাৰণে ঈশ্বৰ যীশুৱে পঠাইছে সেয়েহে কি হামফল নকৰাকৈ, সিদ্ধ নোহোৱাকৈ সেই বাক্য উলটি নাহিব। তো প্ৰিয়সকল, আমি এতিয়া কি কৰোঁ? সেয়েহে আমি বাইবেলত আকৌ পদ এটি চাম। 1 কৰিন্থিয়া তাৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেধৰণে লিখা আছে যে আৰু তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহৈ ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰা হয়। প্ৰিয়সকল, ইয়াত আমাক স্পষ্টকৈ কৈছে যে এতিয়া এই পৃথিৱীৰ মানুহবিলাকে মানুহৰ জ্ঞানত নহৈ ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰা হয়। এই পৃথিৱীৰ মানুহবিলাকে যিটো তেওঁবিলাকে পায় সেই বিষয়ে গোটেই পৃথিৱীক জনাই দিয়ে, কিন্তু প্ৰিয়সকল, ক'ব বিচৰা এয়াই হৈছে যে ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰা হয়। আমাৰ যিটো নেকি বিশ্বাস, মানুহৰ জ্ঞানত যিবিলাক মানুহবিলাক কৈছে সেইবিলাকত আমি বিশ্বাস নকৰি আমি ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰোঁ, সেয়াই আমাক এই পদত বুজোৱা হৈছে। আৰু শেষবাৰৰ কাৰণে আৰু এটি পদ আমি চাম, সেয়ে হৈছে গীতমালা 118 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত লিখা আছে যে মানুহত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল। তো প্ৰিয়সকল, আমি এই সকলোবিলাক আমি
চিন্তা চৰ্চা কৰি যে মানুহত ভাৰসা ৰখাতকৈ আমি জিহুৱাত আশ্ৰয় লোৱাই ভাল। তো প্ৰিয়সকল, আজিৰ বাক্যটি মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক কেনে পালে সকলোকে এই বাক্যৰ যোগেদি ঈশ্বৰে প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰক। আমেন।